স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাসকলক জনাও উষ্ম আদৰণি। স্মাৰ্ট আছাম ইউটিউব চেনেলৰ যোগেদি আজি মই আপোনাসকলৰ মাজলৈ লৈ আহিছোঁ সম্পূৰ্ণ খচৰা NRCত নাম অন্তৰ্ভুক্ত হোৱা বিদেশীৰ বিৰুদ্ধে আপুনি কেনেকৈ আপত্তি জনাব আৰু সেই আপত্তিৰ অসমীয়া ভাষাৰ ফৰ্মখন কেনেকৈ ভৰাব আজি মই আপোনালোকক একেবাৰে সহজ ভাষাত বুজাই দিয়াৰ চেষ্টা কৰিম। আপুনি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেনেহ'লে আপুনি বুজি পাব যে এজন বিদেশী নাগৰিকৰ বিৰুদ্ধে কেনেকৈ আপত্তি ফৰ্ম দাখিল কৰা হয়। আপুনি এটা কথা মনত ৰাখিব, যদিহে আপুনি দেশৰ এজন সুনাগৰিক হয় তেন্তে খচৰা NRCত নাম অন্তৰ্ভুক্ত হোৱা বিদেশীৰ বিৰুদ্ধে আপুনি আপত্তি দাখিল কৰা আপোনাৰ এটা দায়িত্ব হয়। আৰু যদিহে আপুনি গম পাইছে যে আপোনাৰ পৰিয়ালৰ লিগেচি ডাটা ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে তেওঁৰ নাম সম্পূৰ্ণ খচৰা NRCত অন্তৰ্ভুক্ত কৰিছে, তেনে ক্ষেত্ৰতো আপুনি সেই ব্যক্তিজনৰ বিৰুদ্ধে আপুনি আপত্তি জনোৱা আপোনাৰ এটা মহা দায়িত্ব। কিয়নো যদিহে আপুনি সেই ব্যক্তিজনৰ বিৰুদ্ধে আপত্তি নকৰে তেনেহ'লে আপুনি ভৱিষ্যতে মহা বিপদত পৰিব পাৰে। উদাহৰণস্বৰূপে ধৰি লওক আপোনাৰ ওচৰৰ এজন ব্যক্তি মানৱ কলিতা। আপোনাৰ জনামতে তেওঁ এজন বিদেশী নাগৰিক, কিন্তু তেওঁৰ নাম সম্পূৰ্ণ খচৰা NRCত অন্তৰ্ভুক্ত হৈছে আৰু আপুনি তেওঁৰ বিৰুদ্ধে আপত্তি কৰিব। তেনেহ'লে আপুনি প্ৰথমে ইয়াত আপোনাৰ সেৱা কেন্দ্ৰখনৰ নাম লিখক। মই পাণবজাৰ লিখিছোঁ, আপুনি আপোনাৰ সেৱা কেন্দ্ৰখনৰ নাম লিখক। ইয়াত বিদেশী নাগৰিকজনৰ ARN নম্বৰটো লিখক। ইয়াত আপুনি বিদেশী নাগৰিক যিজন আছে, যিজনৰ বিৰুদ্ধে আপুনি আপত্তি দাখিল কৰিব, সেই ব্যক্তিজনৰ 21টা অংকৰ ARN নম্বৰ ইয়াত লিখক। ইয়াত ব্যক্তিজনৰ নাম লিখক। ইয়াৰ পিছত ইয়াত আপত্তিৰ বিৱৰণ লিখক যে আপুনি কিহৰ ভিত্তিত আপত্তি জনাই আছে। যদি অতিৰিক্ত পৃষ্ঠা ব্যৱহাৰ কৰে তেন্তে ইয়াত পৃষ্ঠাৰ সংখ্যা লিখক। আৰু যদি আপোনাৰ হাতত কোনো প্ৰমাণ আছে যে তেওঁ বিদেশী বুলি, তেনেহ'লে ইয়াত আছে বুলি লিখক। ইয়াত আছে বুলি লিখক। আছে বুলি লিখি ফৰ্মখনৰ লগত সেই প্ৰমাণিত নথিখন সংলগ্ন কৰক। যদিহে এজনতকৈ বেছি হয় তেনেহ'লে আপুনি এনেকৈ লিখি লিখি যাব পাৰে। চাওক, ইয়াত তলফালে বহুত ফৰ্মত প্ৰায় 6জনৰ নাম আপুনি লিখিব পাৰিব, মানে 6জনৰ বিৰুদ্ধে এখন ফৰ্মত আপত্তি জনাব পাৰিব। যদি তাতকৈ বেছি সদস্যৰ বিৰুদ্ধে আপুনি আপত্তি জনাব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি অতিৰিক্ত ফৰ্ম ব্যৱহাৰ কৰিব পাৰিব। ইয়াত আপুনি এজন আপত্তিকাৰী হিচাপে আপোনাৰ চহী কৰক। আপুনি ইয়াত চহী কৰি তাৰপিছত চাওক, ইয়াত লিখা আছে আপত্তিকাৰীৰ নাম। যিহেতু আপুনি অন্য এজন সদস্যৰ বিপৰীতে আপত্তি কৰি আছে, আপুনি ইয়াত আপোনাৰ নাম লিখক। তাৰপিছত ইয়াত আপুনি আপোনাৰ ঘৰ নম্বৰ লিখক আৰু ইয়াত আপুনি আপোনাৰ ডাকঘৰৰ নাম লিখক। ইয়াত আপুনি আপোনাৰ গাঁওখনৰ নাম বা চহৰৰ নাম লিখক। তাৰপিছত ইয়াত জিলা, ইয়াত আপোনাৰ ৰাজ্য, এনেকৈ আপুনি লিখি যাওক। তাৰপিছত ইয়াত চাওক ARN নম্বৰ যদিহে আছে। যদি আপুনি সেই ব্যক্তিজনৰ বিপৰীতে আপত্তি ফৰ্ম দাখিল কৰি আছে, তেনে ক্ষেত্ৰত আপুনি ইয়াত আপোনাৰ পৰিয়ালৰ ARN নম্বৰ লিখিব লাগিব। যদি আপোনাৰ ARN নম্বৰটো নাই, তেনে ক্ষেত্ৰত আপুনি ইয়াত চাওক লিখা আছে পৰিচয়সূচক নথি। ARN নাথাকিলে, যদি ARN নাথাকে, পৰিচয়সূচক নথি লিখক। আপোনাৰ ভোটাৰ ID, পান কাৰ্ড, আপোনাৰ যি ডকুমেণ্টছ আছে ইয়াত আপুনি লিখি এই ফৰ্মখনৰ লগত সংলগ্ন কৰি আপুনি আপোনাৰ ওচৰৰ সেৱা কেন্দ্ৰত নি জমা দিয়ক। NRC বা অন্য বিষয়ৰ এনেকুৱা ধৰণৰ সহায়ক ভিডিঅ' আপডেট পাবলৈ আমাৰ চেনেল স্মাৰ্ট আছাম ছাবস্ক্ৰাইব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ, কমেণ্ট কৰিব। ভিডিঅ'টো আপোনাৰ সহায়ক হ'লে এটা লাইক দিলে আমি উৎসাহ পাম আৰু বেয়া পালে ডিছলাইক দিয়ক, আমি শুধৰোৱাৰ চেষ্টা কৰিম।